গুড মৰ্নিং গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু আজি মই মোৰ নতুন মোবাইলেৰে ভিডিঅ' কৰিছোঁ iPhone 11এৰে। তো কেনেকুৱা লাগিছে, কি লাগিছে ধুনীয়াকৈ কমেণ্ট কৰি ক'ব। আৰু আজি মই চাইকেল লৈ আহিছোঁ, গাড়ী লৈ অহা নাই, গতিকে বলক চাইকেল চলাই চলাই আজি ব্লগ কৰিম। বাপেকে আইফোন কপেই নে নকপেই সেইখিনি টেষ্ট কৰিবৰ কাৰণে মই চাইকেলৰ ওপৰত জঁপিয়াই ভিডিঅ' বনাইছোঁ গাইজ। তো আইফোন হয়, আইফোন এয়া সূৰ্য মোৰ পিছফালে আছে। কোৱালিটি কেনেকুৱা মই নাজানো, আপোনালোকেহে ক'ব লাগিব কোৱালিটি কেনেকুৱা। আৰু চাৰিওফালে ধাননি পথাৰ, কি মজা গাইজ। আৰু একদম ধান চান কাটি পূৰা ক্লিয়াৰ কৰি থৈ দিছি, মাত্ৰ ধানবিলাক কাটি ইয়াৰ পৰা নিয়া না। চাইকেলখন ইয়াতে থলোঁ আৰু এক পাক মই আগৰ পৰা এনেই ফুৰিও আহিলোঁ চাইকেল চলাই। বহুত দিন চলোৱা নাছিলোঁ, তো চাইকেলখন চলাই ফুৰি আহিলোঁ। আৰু পথাৰৰ মাজত মানে এইফালে গৰু ছাগলী ধান কাটা মানুহ একে বহুত ভৰ্তি হৈ আছে। তো বলকচোন অলপ আগলৈকে যাওঁ। আৰু বগলী চৰাই দেখিছোঁ, সেই বগলী চৰাইটো একবাৰ উঠাই লৈ আহোঁ ভিডিঅ'ত। এই ভাই বগলী ওচৰত যাব পৰা নাই, সেইচা উৰে যাই আছে। কি হ'ব মানে, এতিয়া সূৰ্যটো মোৰ বিপৰীতে আছে, কেনেকুৱানো পিকচাৰ আহিছে চাওঁ দেচোন। বাপেকে আইফোনৰ বোলে কোৱালিটি বিৰাট ভাল, গতিকে চাই লওঁ। সূৰ্যটো আছে এইটো মাথাৰ ওপৰতে আছে একদম, আৰু মই সূৰ্যটোৰ সন্মুখতে আছোঁ। আৰু সূৰ্যটোৰ বিপৰীত চাইডে আহিলে মই চকু মেলিব নোৱাৰোঁ, কিন্তু আপুনি হয়তো দেখা পাইছিল দেই গাইছ। আৰু এতিয়া এই ধানতলিৰ কাটা নৰাৰ মাজে মাজে এইটো আছিল, ইয়াতে গেল মই দেখাই নাপালোঁ। আৰু মোৰ চাইকেলখনো তাতে আছে। তো জল্দি চাইকেলখন লওঁ আৰু যাই পেলাই আমাৰ লোকেল শৰাইঘাট ব্ৰিজখন বহুত দিন ভিডিঅ'ত উঠোৱা নাই, বলক চাই ল'ব। তো গাইছ, বগলীৰ শ্বটটো ধুনীয়াকৈ ল'লোঁ, অলপমান জুম কৰি ল'লোঁ, বাকীখিনি ল'ব নোৱাৰিলোঁ কাৰণ বগলীটো উৰি যায়, ওচৰত যাবাই নোৱাৰি, পূৰা ভয় খাই যায়। তো এতিয়া ব'লক আমি লোকেল শৰাইঘাট ব্ৰিজখন একবাৰ চাই লওঁ, বহুত দিন চোৱা নাই আৰু বহুত দিন চাইকেল চলোৱা নাই। আজি বহুত ভাল লাগছে চাইকেল চলাই, বহুত ভাল লাগছে। আৰু যি ধুনীয়া পৰিৱেশ, ধান চান কাটা একদম, ব'লক হে। বহুত দিন আগতে যেতিয়া স্কুলত যাই আছিলোঁ, হায়াৰ ছেকেণ্ডেৰীয়ে হওক বা হাই স্কুলে হওক, এনেকৈ কেৰিয়াত বহাই চাইকেল চলাই গৈছিলোঁ, কিছু এনজয় হৈছিল সেই এনেকৈ। আৰু আজি বহুত দিনৰ মূৰত সেই আনন্দটো উপভোগ কৰিছোঁ চাইকেলত, কাৰণ গাড়ী হোৱাৰ পৰা মানে সেই চাইকেল চলোৱা বাদে পৰছি। আৰু আপলোড লগাই দিছোঁ 27-25 ডিচেম্বৰ আজিৰ তাৰিখত। আৰু মই ঘৰত আপলোড দিবা কোনো কাৰণতে সম্ভৱ নহয় বা নৰো, কাৰণ দেখছি না মুকলি জেগা, এইফালে চাওক সূৰ্য, এইফালে পূৰা মাথাউৰি, আৰু এইফালে পূৰা চাইকেলখন, আৰু এইফালে ৰাস্তাটো আছে পকা ৰাস্তা, চিপাজা গেলি যাব লগা ৰাস্তাটো। আৰু ইয়াতে বহি মই ভিডিঅ' আপলোড দিব লাগে, সেইকাৰণে মোৰ ভিডিঅ'বিলাক দিয়াত বহুতেই দেৰি হয়। মানে কি ক'ম আৰু, আমাৰ ইয়াতে ৱাইফাই সেইবিলাক আৰু ফাইবাৰ চাইবাৰ একো নাই, 4G নেটৱৰ্কটো ভালকৈ নাপায় ঘৰৰ ভিতৰত, এই ইয়াতে আহি দিব লগা হৈছে। ধেই কি জীৱন। আৰু আজিও ভাবিলোঁ কি, নতুন আইফোন কিনাৰ যিটো ভিডিঅ' আছিল না, সেই ভিডিঅ'টো আপলোড দিবৰ কাৰণে আহিলোঁ। ইয়াতে আপলোডটো দি যাওঁ, আপোনালোকক জল্দি দেখুৱাওঁ। যিহেতু নতুন মোবাইল এটা ল'লোঁ, মোৰো আনন্দ লাগি আছে, গতিকে সোনকালকৈ চাই লওক, হ'ল দিয়কহে কিবাকৈ। আৰু ভিডিঅ'টো প্ৰচেচিং হৈ আছে বৰ্তমান, আৰু সন্ধিয়ালৈকে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। তো আজি আৰু আইফোনৰ বেছি টেষ্টিং কৰি নাথাকোঁ, এতিয়া ৰ'দ বহুত হ'ল। আৰু লগতে এটা নাইট টেষ্টিং হৈ আছে আন্ধাৰত কৰা, সেইটো চাই লওকচোন পটককৈ। আৰু এতিয়া আমাৰ এইফালে আছে চহৰীয়া আহিল আৰু লগ পালোঁ, ই দোকানৰ পৰা আহিল। আৰু দোকানৰ পৰা আহোঁতে তাৰমানে আমাৰ ঘৰটো পায়, আৰু দোকানৰ পৰা আহোঁতে মানে আমাৰ ঘৰটোও পায়, সেইকাৰণে বোলো একপাক লগ কৰোঁ, কাৰণ ই ৰাইট চাইডো গেল। বহুত বেছি ভাল লাগিছে, ভিডিঅ' চাই আছোঁ। আৰু কিন্তু ভাই বঢ়িয়া, এতিয়া নতুন মোবাইলটো দি কৰা তাকেতো এতিয়া আইফোন এটা ই লৈছি, তাৰপিছত এইটো মানে টেষ্ট কৰি চাইছোঁ ৰাতিৰ পোহৰটো কেনেকুৱা হয়। তো কোৱালিটি এতিয়া আমি চাম, আপোনালোকে বাৰু ইতিমধ্যে চালে, আমি এডিটিঙত গম পাম, বা এতিয়া নেক্সট যেতিয়া চাম তেতিয়া গম পাম। আৰু চাওক ইফালে পৰিৱেশ, সেয়া আন্ধাৰ মুন্ধাৰ।
বঢ়িয়া অভাৰঅল ধুনীয়া আৰু নেক্সট ৰাইডৰ কিবা প্লেনিং হৈ আছে নেক্সট জানুৱাৰীত হ'ব নতুন বছৰত হ'ব এবাৰ তুমিও থাকিবা লাগিব মই থাকিমে মই কিবা এটা অসুবিধাৰ কাৰণে কিবা এটা অসুবিধাৰ কাৰণে মই যাব গাড়ীখনত মুখ চুখ বন্ধ কৰি একেলাই যাই থাকিব লগা হৈছে তোৰ লগ গেলি কিমান তামচা কৰি যাওঁ তাকেতো এবাৰ যাম নিশ্চয় যাম এবাৰ লোৱাৰ আছাম বা এনেকুৱা কিবা হ'ব আৰু লোৱাৰ আছাম ৰাইডে হ'ব নতুন বছৰত হ'ব নতুন ৰাইড আৰু আগন্তুক মানে ভোগালী বিহুৰ কাৰণে বহুত শুভেচ্ছা জনাইছোঁ বহুত শুভেচ্ছা থাকিল আপোনালোকে বঢ়িয়াকৈ বিহু চিহু খাওক বিহুৰ পিছত নেক্সট ৰাইড আহি আছে নে হ'ব দিয়া একদম আৰু কিবা ক'বা নেকি তুমি বেলেগ আৰু একো নকওঁ এতিয়া ধুনীয়াকৈ ভিডিঅ'টো চাই একবাৰ কমেণ্ট কৰ মানে ৰিভিউটো দি কেনেকুৱা হৈছে কোৱালিটিটো বঢ়িয়া কি খবৰ ব্ৰ তো দেখিলা আৰু ৰাতিও কোৱালিটি একদম বহুত ধুনীয়া তো গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামাৰোঁ আৰু মই মথাউৰিৰ পৰা ধুনীয়াকৈ এনেকৈ তললৈকে গৈ আছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে ধুনীয়াকৈ এটা লাইক কৰি দিব কিয় আজিৰ পৰা এনেকুৱা ভিডিঅ'বিলাক সদায় যেতিয়া পাৰোঁ দি থাকিবলৈকে চেষ্টা কৰিম গতিকে বাই বাই